Let's go. কলৰ দাম হ'ল 100 টকা। জিকাৰ দাম 100 টকা। ইমান দাম বাপৰে কৰি পাচলি খাবাই নৰো ইমান দাম কিয় হৈছে অলপ কি কম কৰিম চৰকাৰে কৰিছে হেমন্ত মামাই দাম বাঢ়িছে 100 টকা চব্জিৰ কেজি মই দিবা নোৱাৰোঁ কম চব বস্তুৰ দাম বেছি নেক্সট নিবি নে নেক্সট নাই চব বস্তুৰে দাম বাঢ়িছে চৰকাৰে হেমন্ত মামাই আলুৰ কেজি হ'ল 50 টকা কলৰ কেজি হ'ল 100 টকা এতিয়া আমিও তো চলিব লাগিল ঘৰ এখন আছে নিলি নিবা পাৰা নেলি নেনবা পাৰা কল এক কেজি দাও ভাত কেৰেলা খাব ইটা মই বাকি পিছত দৰমা হয় পইচা দৰমা বস্তুও ল'ব 100 টকা মই বাকীও দিব লাগিব বাকী নাই কেতিয়া দিব বাকী ধত ভৰালোৱে মই কালি দিম দ বাকী দিবাই নৰি আমি চলো কেনেকে হেমন্ত মামাই ইমান দাম বাঢ়িছে দিম তেৰি এইগিলা ক'ৰ বাকীৰ মানুহ আহে হা এইগিলা নেদলিও হা লওক হ'ল কালি দি যাবা হ'ব দিয়া